So, এইখন হৈছে আমাৰ সালাকাটি এমিউৰ হাই স্কুল। আজিকালি হয়তো ক্লাছবোৰ অলপ ভাগ কৰি দিছে, নাজানো আৰু মোৰ পিছফালে দেখিছে আপোনালোকে। আৰু এইটো যোনটো ৰাস্তা হয় মই খোজকাঢ়ি আছোঁ, এইটোৰে কোকৰাঝাৰ যাব পাৰি, অলপ ঘূৰি যাব লাগিব আৰু। সালাকাটি হাই স্কুলখনৰ একদম অপজিট ছাইডত আৰু বিপৰীত মুখে এইটো আমাৰ সৎসংগৰ মন্দিৰ। পুৰণিটো ভাঙিলে নতুনকৈ বনাই আছে। এইখন হৈছে স্কুল খেলপথাৰ। ইয়াতে আমাৰ স্কুল খেলপথাৰ বুলি নহয়, সালাকাটিৰ এইখনে বৰ্তমান একমাত্ৰ এইখনে ফিল্ড হয়। ইয়াতে আমি খেল খেলোঁ, যিবোৰ খেল চেল আছে ইয়াতে খেলোঁ চব। ফিল্ডখনৰ এইটো সালাকাটিৰ পাব্লিক হেল্থ ৱাটাৰ ছাপ্লাই। সালাকাটি হাই স্কুলখন পাৰ হৈ ফিল্ডৰ বাওঁফালে সোমাই আহিলে আমাৰ হিন্দী স্কুলখন পাব। ৰাষ্ট্ৰভাষা যোনখন স্কুল হয় সেইখন হয়, মই আপোনালোকক দেখুৱাব যত্ন কৰি আছোঁ। এইখন স্কুলখন আজি য'তে যাওঁ চব তালা মাৰা, ক্ষমা কৰিব দেই, ভিতৰৰ ছাত্ৰ ছাত্ৰীবোৰলৈ দেখাব নোৱাৰিলোঁ। এইখন আমাৰ ৰাষ্ট্ৰভাষা হিন্দী স্কুলখন। এইখন পৰিৱেশটো ধুনীয়া, চাওক বহুত ধুনীয়া। আৰু অকণমান আগুৱাই গৈ আমাৰ গাৰ্লছ স্কুলখন পাব, সালাকাটিত থকা গাৰ্লছ স্কুলখন। নতুনকৈ বনাই আছে। পুৰণিটোত ক্লাছ চলি আছে, নতুন এতিয়াও সম্পূৰ্ণ হোৱা নাই। গাৰ্লছ স্কুলখন আপোনালোকক দেখুৱাইছোঁ। আজি চব বন্ধ, আজি ঈদৰ বন্ধ আজি। এইটো চাওক গাৰ্লছ স্কুল সালাকাটি। গাৰ্লছ স্কুলখনৰ পাছফালে আমাৰ ভেটেনাৰী পশু চিকিৎসালয় হস্পিটেলখন আছে, একদম লগতে লাগি আছে। ওচৰে পাজৰে সিফালে আপোনাৰ সোঁফালে হিন্দী স্কুলখন, ইফালে গাৰ্লছ স্কুলখন, তাৰপিছত আমাৰ ভেটেনাৰী পশু চিকিৎসালয় হস্পিটেলখন। পশু চিকিৎসালয় এইটো দেখিছে। হস্পিটেলখন এইখন হয়। আৰু হস্পিটেলটোৰ লগতে লাগি আছে আমাৰ সালাকাটি শ্মশান ঘাটখন। ভিতৰলৈ বেছি সোমাই নাযাওঁ, ভয় লাগে বাৰু। তো বাহিৰৰ পৰা অলপ এনে দেখুৱাই দিম আপোনালোকক জুম কৰি। তো এইখন হয় শ্মশান ঘাটৰ চৌহদ। এইখন দেখিছে আপোনালোকে। আৰু ইয়াৰ লগতে লাগি আছে আমাৰ তাৰং নদীখন। সেই গছজোপাৰ সেইখানে সেই পাৰতে আচৰতে আছে। চ' ঠিক আছে, এতিয়া আমি ওলাই যাওঁ। অলপ দূৰ আহি আমাৰ ইয়াত জুনিয়ৰ কলেজ বনাইছে নতুনকৈ। এইখন কলেজৰ গেট নতুনকৈ বনাইছে, এতিয়াও ৰং হোৱা নাই। দেখিছে সালাকাটি কলেজ, সালাকাটি এইখন দেখিছে। নতুনকৈ বনাইছে, বেছি হোৱা নাই এতিয়ালৈকে, ভালকৈ বনোৱা নাই। ইয়াৰ চৌহদটো এনে পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ কলেজৰ। এইটো কিবা এক্সাম হৈ আছে, ভিতৰত নাযাওঁ বাৰু এতিয়া। কলেজখনৰ পৰা ওলাই ডাইনফালে আমাৰ মেইন বজাৰখন পায়, সেইফালে। এইখনে ডাঙৰ বজাৰখন। এইটো ফাৰ্নিচাৰৰ দোকান, ভাইটি হয় আৰু চিনাকি, দোকান খুলিছে। বহুত অৰ্ডাৰ দিব পাৰিব ফাৰ্নিচাৰ, বিয়াৰ চিয়াৰ লাগিলে। চ' এতিয়া মানুহ খালী বাৰু। এইখন এই আমাৰ দোকান, এইবোৰ দোকানৰ ডাঙৰ দোকান দেখিছে।
আজি ঈদ হয় চ' মাৰ্কেট পূৰা খালী আৰু দুপৰীয়া হৈছে এতিয়া মানুহ নাথাকিব বেছি ইয়াত মেডিকেলো আছে চাহাদা ইউটিউবৰ ভিডিঅ' ব্লগ বহুতকেইটা দোকান আছে দোকানদাৰবোৰ চব চিনাকি হয় লগৰে হয় মানে সৰু কালৰ পৰা লগ পাই আহি আছোঁ চব নিজৰে মানুহ ক'ব গ'লে সৰুৰ পৰাই লগ পাই আছোঁ বলক এতিয়া শাক পাচলি দোকান মাছ মাংস দোকানৰ ভিতৰলৈ সোমাই যাওঁ লাহে লাহে আজি দোকান খালী একদম ঈদৰ বজাৰ যে এইটো নতুনকৈ বনাই আছে ঘৰবোৰ বিল্ডিং দোকানবোৰ বন্ধ হয় প্ৰায় বেছিভাগ শাক পাচলি এইবোৰ চাহ দোকান হোটেল ৰেষ্টুৰেণ্ট আছে ইয়াত কাপোৰৰ দোকান এইবোৰ বন্ধ এইটো শাক পাচলি দোকান বলক সোমাই যাওঁ খালী তথাপিও দেখুৱাই লৈ আহোঁ আপোনালোকক কি আজিছ ভাই মাল নাই মাল আছে অঁ এইটো শাক পাচলি বজাৰ হয় এইখন অলপ ভিতৰলৈ সোমাই গ'লে মাছ মাংস এইবোৰ পাব দোকানবোৰ বেছিভাগে বন্ধ হৈ গৈছে দুপৰীয়া হৈছে 12টা বাজিলে চাগে আৰু তাতে আজি ঈদ চ' কিছুমান ইয়াত মোৰ দোকানদাৰসকলে ইছলামী ধৰ্ম বন্ধুসকলৰো দোকান আছে চ' ঈদৰ কাৰণে বন্ধ ৰাখিছে তথাপিও মই এনে খালী বজাৰখনে আপোনালোকক দেখুৱাই দিওঁ বাৰু আৰু এইখনে হৈছে আমাৰ মাছ মাংস শাক মাছৰ বজাৰ নাই পূৰা খালী কেইজনমানহে আছে দোকানদাৰ এইটো মুৰ্গীৰ দোকানৰ ব্ৰইলাৰ চাফা কৰি আছে এইটো মাছ ৰাখিছে এইটো অল চিকেন শ্বপ ইয়াত আপুনি চব ধৰণৰ পাব কুকুৰা চৰাই লোকেল ব্ৰইলাৰ পল্ট্ৰি চব পাব চ' এইখনে আমাৰ আধা দেখুৱালোঁ আধা আছে বাৰু সিফালে ওলাই যাম এতিয়া এইখন হৈছে মেইন মাছ আৰু মাংস মুৰ্গী চব ইয়াতে পায় আৰু শুকান মাছো পায় বহুত বেছি লৈ আহে লোকেল মাছ বহুত বেছি পায় বজাৰখন দেখুৱালোঁ বাৰু এতিয়া আমি ওলাই যাম ষ্টেচনলৈ শেষলৈ আৰু আমাৰ কাষত চ' বলক ষ্টেচনলৈ যাওঁ এতিয়া চ' এইটো বজাৰৰ পৰা আমি এতিয়া ওলাই যাম ষ্টেচনলৈ এইটো ষ্টেচনত যোৱা ৰাস্তা তেনেহ'লে বলক ষ্টেচনলৈ আমি যাওঁ বজাৰখন পাৰ হৈ আহিয়ে আমাৰ এই অসম গ্ৰামীণ বিকাশ বেংক এইটো কাৰ্যালয়টো আজিতো বন্ধহে জানে ঈদৰ তাৰপিছত ঠিক তাৰ অপজিটতে আছে আমাৰ চালাকাটি ইংলিছ মিডিয়াম স্কুলখন তো ভিতৰতো বন্ধ তথাপি যাব নোৱাৰিম তথাপিও এনে বাহিৰৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই দিওঁ এইখনে হৈছে ইংলিছ মিডিয়াম আমাৰ চালাকাটি ইংলিছ মিডিয়াম স্কুল এইখন স্কুলখন পৰিৱেশটো এনে চাই দেখুৱাই দিছোঁ স্কুলখনৰ পৰিৱেশটো এনে দেখুৱালোঁ জানেই বন্ধ আজি চ' সোমাব নোৱাৰিলোঁ ছাত্ৰবোৰ থাকিলে ছাৰবোৰ থাকিলে লগ পালে ভাল লাগিল হয় এতিয়া বলক আমি ষ্টেচনলৈ যাওঁ আৰু এখন আছে জাতীয় বিদ্যালয় অসমীয়া সেইখন বেলেগ ৰাস্তা দি যাব লাগে সময় থাকিলে মই আপোনালোকক দেখুৱাই দিম এতিয়া বাৰু মই ষ্টেচনলৈ লৈ যাওঁ আপোনালোকক ষ্টেচনটো দেখুৱাবলৈ চেষ্টা কৰিম বলক বন্ধুসকল আমি আহি পালোঁ আমাৰ চালাকাটি ৰেলৱে ষ্টেচনটো সেইটো দেখিব পালোঁ শেষত আৰু সেইটো ষ্টেচনটো এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ সেইটোৰে গুচি যাওঁ বাৰু বলক
মেইন গেটেদি সোমাই নাযাওঁ চিৰিৰে উঠি যাওঁ ভিতৰলৈ তাত পৰিৱেশ ওপৰৰ পৰা ভাল হ'ব ভিউটো দেখিবলৈ বলক চ' আমি চিৰিৰে আগবাঢ়ি গৈ আছোঁ ষ্টেচনত ভিতৰত আছিলে মানে চ' আহি পালোঁ আমি এতিয়া এইটো চিৰি বন্ধুসকল এইটোৱে আমাৰ চালাকাটিৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্ম আৰু বন্ধুসকল এইটো দেখিছে NTPC লিমিটেড তাপবিদ্যুৎ প্ৰকল্প হয় এইটো কেন্দ্ৰটোৰ প্ৰকল্পটোৰ এইটো চিমনিটো চ' বন্ধুসকল ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক কৈছিলোঁ চালাকাটিৰ এটা জীৱন ৰেখা আছে লাইফলাইন হয় মোৰ পিছফালে দেখিছে আপোনালোকে চিমনি এটা ডাঙৰ তাপবিদ্যুৎ প্ৰকল্প কেন্দ্ৰ NTPC নেশ্যনেল থাৰ্মেল পাৱাৰ প্ৰজেক্ট যোনটো তাপবিদ্যুৎ প্ৰকল্প কেন্দ্ৰ হয় এইটোৱে আমাৰ চালাকাটি অকল চালাকাটি নহয় আমাৰ এই কেন্দ্ৰটোৰ আশে পাশে থকা কেইবাখন গাঁও সকলো গাঁৱৰ মানুহে ডেইলি দিন হাজিৰা কন্ট্ৰেকচুৱেল মানে কাম কৰি ইয়াতে কাম কৰি জীৱন যাপন কৰি আছে জীৱিকা পালন কৰি আছে আৰু মই ভাবোঁ যে এনেকুৱা ইণ্ডাষ্ট্ৰি এটা থাকিলে অকল আমাৰ ওচৰে পাজৰে গাঁৱৰ নহয় আৰু আশে পাশে থকা বহুতকেইটা চহৰ বা কিহে হওক তাক বহুতখিনি উন্নত হয় ডেভেলপ হয় যে যিকোনো দেশত হওক ব্যৱসায়েই হওক বা যিহে হওক আৰু আমাৰ এই কেন্দ্ৰটোৰ পৰা কোকৰাঝাৰ মেইন টাউনখন আপোনাৰ 15 কিলোমিটাৰ দূৰ হয় আৰু এই প্ৰকল্পটোৰ পৰা আপোনাৰ বঙাইগাঁও 45 কিলোমিটাৰ দূৰ হয় বাসুগাঁও 8 কিলোমিটাৰ হয় এই এনেকুৱা সৰু সুৰা বা ডাঙৰ ইণ্ডাষ্ট্ৰি থাকিলে চহৰবোৰৰ বা গাঁৱৰ ডেভেলপ হোৱাটো একদম খাটাং আৰু এনেকুৱা এটা থাকিব লাগে মই ভাবোঁ আৰু ইয়াৰ দ্বাৰাই বহুত মানুহ জীৱিকা মানে কাম কৰি খাব পাৰে ডেইলি হাজিৰা কৰি বা যি নহওক কন্ট্ৰেকচুৱেল সৰু সুৰা আৰু এই প্ৰকল্পটো আমাৰ 750 মেগাৱাটৰ হয় প্ৰতিটো 3টা ইউনিট আছে প্ৰতিটা ইউনিট 250 ইউনিটকৈ হয় ইয়াৰ দ্বাৰাই ওচৰে পাজৰে বহুত কেইটাত মানে বিদ্যুৎ যোগান ধৰে প্লান্টৰ ইমানখিনি বিশেষ মই নকওঁ প্লান্টৰ ভিতৰে চ' এইখিনিয়ে মই আমাৰ গাঁওখন আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে ট্ৰেইন আহিছে চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু মোৰ গাঁওখনৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰিছোঁ আপোনালোকক যত্ন কৰিছোঁ দেখুৱাবলৈ ভালকৈ চ' আপোনালোকে মতামত জনাব আৰু এয়াই মোৰ গাঁও কেনেকুৱা পাইছে লগতে মই কওঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আপোনালোকে সহায় সহযোগিতা কৰিব ধন্যবাদ বহুত বহুত ধন্যবাদ নমস্কাৰ